शंकरदेव बिद्यानिकेतननि गोरायुंआ फरायसाफोरखौ बुनाय जाथायखौ मिरु खालामनानै दुंहाव थासारि। गसाइगाव महकुमानि गुरुफेलायाव थानाय गुरुफेला शंकरदेव बिद्यानिकेतनाव थांनाय 23 आगस्तखालि फरायसालिनि गोरायुंआ सा 7 फरायसाफोरखौ बुनायखौ मिरु खालामनानै फरायसालियाव दिनै दुंहाव थासारि सोमजियो। फरायसालिनि गोरायुं राजा सिंह गवालाया फरायसाफोरखौ गाज्रि रोखोमै बुनायनि जाउनाव गोब्राबै जखम जायो। गोरायुंआ बुनायनि जखमखौ सा 7 फरायसाफोरनि मोदोमाव बिमा बिफाफोरा नुनानै खुद्रिखाङो। गोरायुंआ फरायसाफोरखौ बेबायदि बुनाय जाथायखौ मिरु खालामनानै दिनै फरायसालियाव गोख्रों खुद्रिखांनाय फोरमायो फरायसानि बिमा बिफाफोरा। खुद्रिखांनाय फरायसाफोरनि बिमा बिफाफोरा आखायाव बेनार लानानै फरायसालिनि गोरायुंनि हेंथायै खुद्रिखांना गोरायुंखौ फरायसालिनिफ्राय होखारनांगौनि दाबि खालामो। ওই যে ক্লাসে বাচ্চা মেয়ে বাচ্চা আর ছেলে বাচ্চা বলে কি নিয়ে আমার গন্ডগোল বাচ্চা মারামারি হচ্ছে, তার জন্য ওই প্রিন্সিপাল স্যার আগে যেদিন ঘটনা হয়েছে সেদিন কিছু করে নাই, মানে যখনকার ঘটনা তখন কিছু করে নাই। পরের দিন ওই মেয়ে বাচ্চাটার গার্জেন আইসা কমপ্লেন দিছে, দেওয়ার পরে 7টা বাচ্চার মধ্যে 5টা বাচ্চা আসছে, ওদেরকে নিয়ে যেয়ে মারছে। মারার পরে আমাকে শুধু ডাকছে, আর কাউকে ডাকে নাই। ডাকার পরে আমি গেলাম, আমাকে বললো যে তোমাকে, আমাকে স্যার ডাকছেন? বলে হ্যাঁ। কয় তোমার বাচ্চা সেই দুষ্টামি করে? আমি কই স্যার বাচ্চা দুষ্টামি করে, যখন ক্লাসে মারামারি হচ্ছিল স্যার মিস কি করছিল। তারপরে এলো বলে কি যে দেখো দেশের যে আইন কাইন এলো কি কি হচ্ছে শুনতেই তো পাচ্ছ, তুমিও তো নিজে একটা মেয়ে মানুষ। আমাকে কেউ কি গেল শিখায় দেয় ছোট ছোট বাচ্চাদের, ওই রকম বয়স হচ্ছে ছেলে মেয়ে কোনটা, এরকম বললো। আমাকে আর গার্জেন ডাকছেন? বলে কি না। কি অবস্থা আছে আপনার ছেলে? ওষুধপাতি নেওয়া হয়েছে, মানে কি বড় ডাক্তার দেখানো হয় নাই, দেখাতে লাগবে। স্কুলে আর পড়বে না বলছে, আর স্কুলে পড়বে না, আজকে নিয়ে আসতে পারতেছি না। আতঙ্ক হয়ে গেছে। রাত্রে এলো কান্না করে উঠে, খায় আর বমি করে। উচিত বিচার লাগে, ঠিক না। এমন শিক্ষা দিছে মানে ও আর স্কুলেই পড়তে চায় না। বলে কি আজকে স্কুলে নিয়ে আসবো, বলে আবার কি প্রথম থেকে মারবে, তুমি বসে থাকো, আমি ওই জায়গায় লিখবো পড়বো না। ও স্কুলে আর পড়বে না। কি নাম প্রিন্সিপালের? রাজা সিংহওয়ালা। আমার নাম বাসনা সাহা, গুরফালা 2 নং কাডুপাড়া। দিনা আপনার প্ৰাৰ্থনাৰ পিছৰে প্ৰিন্সিপালে মোৰ ল'ৰা আৰু 7জন ল'ৰা ক্লাছ 1ৰ ল'ৰাক মাৰিছে। মোৰ ল'ৰাৰ নাম নীলাদ্ৰি ৰয়। এনেকুৱা 7জন ল'ৰাক মাৰিছে। মৰাৰ পিছত মইতো নাজানো, মই বজাৰত এজন ক্ষুদ্ৰ ব্যৱসায়ী। বজাৰৰ পৰা যেতিয়া মই ঘৰত গ'লোঁ, ল'ৰাজনে জ্বৰত মানে শুই আছে। আৰু মানে তাক সুধিলোঁ যে কি হৈছে, কিহৰ কাৰণে জ্বৰ আহিছে। মোৰতো সোধা কৰ্তব্য। সিয়ে ক'লে যে ছাৰ মোক কোবাইছে, কোবোৱাৰ পৰা মানে মোৰ জ্বৰ আহিছে ভয়তে, আৰু মানে বিষ আছে, গাত বিষ আছে। তো মই মেডিকেল কৰিছোঁ, কৰাৰ পিছত এতিয়াও মানে ল'ৰাটো ভয়তে যে মই স্কুল নাযাওঁ, ভয়তে মানে আপোনাৰ এতিয়াও আছে, জ্বৰত পৰি আছে, মানে বিচনাতে আছে। প্ৰিন্সিপালে ৰাজেন সিং গোৱালা। যিটো বিহিত ব্যৱস্থা কমিটিৰ, আপোনাৰ ইয়াতো কমিটি আছে, কি কমিটিয়ে কি SMC কিবা বিহিত ব্যৱস্থা যদি নলয়, তেনেহ'লে মই আইনৰ হাতত যাবলৈ বাধ্য হ'ম। যোৱা বছৰ তাৰ আগৰ পৰা খেলি মেলি হৈ আছে। মানে একবাৰ যোৱা বছৰ প্ৰিন্সিপালে ছেক্ৰেটাৰী এগেইনষ্টৰ মোৰ ওচৰত 4জন মাষ্টাৰ লৈ পেলাই গ'ল ছেপ্টেম্বৰ অক্টোবৰত। বহুত কেলেংকাৰী কৰি আছে ছেক্ৰেটাৰীয়ে। মিটিং কল নকৰে, গাৰ্জেন মিটিং নহয়, তাৰপিছত বডিৰ মিটিং নহয়, এক্সিকিউটিভ বডিৰ মিটিং নহয়। এই বহুত কথা এখেতে ছেক্ৰেটাৰী এগেইনষ্টৰ মোক ৰিপৰ্ট দিলে। 4জন মাষ্টাৰ লৈ পেলাই মোৰ ঘৰত যায়। মই এই স্কুলৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট। 2008ত আমি এইটো স্থাপন কৰিছোঁ। মই তেতিয়া প্ৰেচিডেণ্ট আছিল। তেতিয়া আমাৰ এনেকৈ এতিয়াও ঘটনাটো হৈছে, একেতে ৰিপৰ্ট যিটো দিছে, ইলিগেশ্যন আমাক দিছে যে ছেক্ৰেটাৰী ইলিগেশ্যন কৰি আছে, মিটিং নামাতে, ঠিকমতে স্কুলখন নচলায়। তাৰপিছত মই ক'লোঁ সিহঁতক ঠিক আছে, নেক্সট ইয়াৰ মই সেইটো ষ্টেপ ল'ম, এতিয়া নহ'ব, মোৰ হাতৰে কিবা কাম আছে, সেইটো কামত বিজি আছোঁ, সেইটো পিছত মই ধৰিম। এইবাৰ মই ধৰিলোঁ। যেতিয়া দেখা গ'ল প্ৰিন্সিপালে এতিয়া উল্টাকৈ ছেক্ৰেটাৰীৰ লগত লৈ পেলাই মানে ইলিগেশ্যন কৰি আছে। তাৰপিছত এটা মাষ্টাৰ ভাল মাষ্টাৰক চাঠাই কৰিছে উইদাউট ৰিজন। আৰু কোনোবা টিচাৰ ষ্টাফে যদি একদিন এবচেণ্ট হয়,
সেই এবচেণ্ট লগে লগে এওঁ নেক্সট মাহত যেতিয়া পে'মেণ্ট দিয়ে 6-7 তাৰিখত তেতিয়া লগে লগে 250-300 টকা সিহঁতৰ পৰা কাটি লয়। আৰু এই পইচা ক'ত যায় আমিতো হিচাপ খুজিব নোৱাৰিম যে বডি নবহালৈকে, যদি বডি বহিব লাগিব, গাৰ্জেন মিটিং হ'ব লাগিব, এইবিলাক নহয়। সেইকাৰণে আমি এতিয়া চিন্তা কৰিছোঁ ভাল ভাল মাষ্টাৰ আমাৰ এই যে অলপ আগতে আকৌ এখেতে কৰিলে মানে চৰণ গোহাৰি, এখেতে 2014 পৰা বা 13 পৰা আছে ইয়াত। এখেতৰ দ্বাৰা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক খুব আয়ত্তত আহিছে। এখেতক খুব মান কৰে ল'ৰা ছোৱালীবিলাকে, এখেতৰ কথা মানে। এইজন টিচাৰক এওঁ চাটাই কৰিছে, কিবা বেয়া বেয়া কথা কৈ পেলাই। এই যে ছাত্ৰ যোৱাকালি সিহঁতে কিবা খেলা খেলি কৰা সিহঁতে গণ্ডগোল হৈছিল, সিহঁতে প্ৰিন্সিপালে ৰুমত লৈ পেলাই ঠিক পিটাইছিল। পিটোৱাৰ এনেকুৱা হৈছে সিহঁতৰ 4জন খুব ইনজিয়ৰ। সেইটো ফটো আছে, গাৰ্জেনবিলাকে ফটো লৈ আছে, ফটো আপোনালোকক দেখুৱাইছে নিশ্চয়। এই ফটো আছে, সিহঁতৰ খুব পিঠিত মানে দাগ আছে এতিয়াও। আৰু প্ৰিন্সিপালৰ নাম হ'ল ৰাজা সিং গোৱালা, এওঁ কচুগাঁৱত থাকে। তাৰপিছত এই যে ল'ৰা আৰু এটা ল'ৰা আমাৰ নিফিনৰ ল'ৰা, এই যে অলপ আগতে আপোনালোকক দিয়া হ'ল, এখেতৰ ল'ৰা ভয়তে এতিয়া মানে জ্বৰ হৈছে। সেইদিনা ফাৰ্ষ্ট টাইমত জ্বৰ হোৱা নাছিল, এখেতে যোৱাকালি হোষ্টেল লৈ পেলাই ট্ৰিটমেণ্ট কৰি পেলাই সিহঁতৰ মানে চাৰ্টিফিকেট আনিছে, নিশ্চয় আপোনালোকে দেখাইছে। এইজন ল'ৰা সৰু ল'ৰা ইমান মাৰিলে সিহঁতৰ ভয় খাবই। এতিয়া কোনো গভৰ্ণমেণ্টৰ অৰ্ডাৰ নাই যে ল'ৰা ছোৱালীক টিচাৰে মাৰা। টিচাৰ মাৰিলে কিবা একটা একশ্যন হ'বই লাগে, কিয় মাৰিব লাগে টিচাৰে? আমি এতিয়া এনেকৈ যিটো ইলিগেল কৰিছে আৰু পৰপৰ 2বাৰ চোৰ হৈছে, ৰাজা গোৱালা সিঙৰ এই যে আপোনাৰ কি কয় দ্ৰয়াৰৰ পৰা পৰপৰ 2বাৰ চোৰ হৈছে। যদি চোৰ হৈছে থালা কিয় ভঙা নাই? আৰু খেচ কেনেকৈ একমাখা থাকিল? নিজৰ বেতন বোলে আছে 40,000 আৰু বাকী থকা নাই, এইটো কি কথা হ'লে? এজন চেৰ বা 2জন চোৰে হওক, নিশ্চয় থালা ভাঙিব, থালা ভাঙি যিমানখিনি থকা আছে চব লৈ যাব। এইটোতো ফল্ছ মাৰিছে। আকৌ সেইজন প্ৰিন্সিপালে কি কৈছে, আগতে বোলে টিচাৰ ষ্টাফক বদনাম দিছে, আপোনালোকে চুৰি কৰিছে। আমাৰ IC আউটপোষ্টৰ IC গৰিপেলাৰ একেটা আহি পেলাই সিহঁতক কৰিছে, সুধিছে। এতিয়া মাষ্টাৰ ষ্টাফে বোলে সেইটো পইচা লৈছে। উচিত ব্যৱস্থা এতিয়া আমি এওঁ যেনেকৈ কেলেংকাৰ কৰি আছে, আমি তাক আজিৰ পৰা চাটাই কৰিম, আমি তাক ৰাখিব নোৱাৰিম। কাৰণ এওঁ পৰপৰ এনেকৈ বেয়া কাম কৰিছে। ভাল ভাল টিচাৰক আজিলৈ 12জন ভাল ভাল টিচাৰ এওঁ চাটাই কৰিছে। আৰু নতুন টিচাৰ আছে আনকুৱালিফাইড, য'ত ইংলিছ ভাষাই নোৱাৰে, ইংলিছ ৱাৰ্ডে নোৱাৰে, মেংগো বানান নাজানে যে টিচাৰ, সেইজন টিচাৰ ইয়াত যোগ্য হয় নেকি? এটা এই সুন্দৰ স্কুল এইটো, কিন্তু শুনি আহিছোঁ এই প্ৰিন্সিপালে মানে দুৰ্নীতিৰ লগত জড়িত আছে। আৰু লগতে এই কমিটি কেইজনমান আছে এই দুৰ্নীতিৰ লগত জড়িত আছে। ইমান এটা সুন্দৰ স্কুল, কিন্তু এই ইহঁতে মানে এই যে প্ৰিন্সিপাল আৰু কমিটিৰ 2-1জনমান মিলি এই স্কুলটো ধ্বংসৰ পথে লৈ গৈ আছে। কিন্তু আমি এইটো হ'ব নিদিওঁ। আমি গুৰুফেলাবাসী, আমাৰ স্কুলটো ইয়াত আছে, ভাল টিচাৰ লাগে, ভাল পঢ়া শুনা হ'ব লাগে। গতিকে আমি এইটো ৰাজনীতিৰ কাৰখানা হ'ব নিদিওঁ। যিটো ৰাজনীতি চলি আছে এই স্কুলত, এইটো হ'ব আমি নিদিওঁ। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে। আগন্তুক দিনত এই স্কুলৰ পৰা ভাল ভাল টিচাৰ ওলাব, ভাল ভাল ছাত্ৰ ওলাব। গতিকে এইটো আমি হ'ব নিদিওঁ ৰাজনীতিৰ কাৰখানা। আৰু প্ৰিন্সিপালে, মই আগতো শুনা পাইছোঁ, মোক আগতো বহু মানুহে কৈছে, এই সৰু সৰু ল'ৰা ছোৱালীক মাৰপিট, লগতে 2টা ছোৱালীক এই স্কুলৰ পৰা, সৰু ছোৱালীক মানে এই স্কুলৰ পৰা বাহিৰ কৰি দিছে। এটা বাচ্চা, ইয়াত বাচ্চাইতো পঢ়ে না, ক্লাছ 2 এজন ছোৱালী কিবা ল'ৰাই কি দোষ কৰিব পাৰে? ইয়াৰ পৰা ওলাই দিছে, গোসাইগাঁৱত যাব লগা হয়, য'তে ত'তে মাৰি থাকে। সিদিনা শুক্ৰবাৰ দিনাও মাৰিছে, নচলিব। প্ৰিন্সিপাল আজি এতিয়াই ওলাই যাব লাগিব ইয়াৰ পৰা। আৰু আমি ৰাইজে আৰু ফ্ৰেণ্ডছ মিলি আমি নতুন কমিটি বনাম। এইটো ৰাজনীতি কাৰখানা হ'ব নিদিওঁ। আজি আমি চেলেঞ্জ কৰি কৈছোঁ, কোন কমিটি, পুৰাণা মানুহ আছে, আহক ইয়াত। আমি একেবাৰে ৰাজনীতিৰ কাৰখানা এইটো হ'ব নিদিওঁ। এইটো আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। এইটো আমি ৰাজনীতিৰ কাৰখানা হ'ব নিদিওঁ। এই প্ৰিন্সিপালে ওলাই যাব লাগিব। আমি কমিটি নতুন বনাম, ফ্ৰেণ্ডছ আৰু ৰাইজ মিলি।